আজি আমি ৰৈ ৰৈ বিনালে চাই আছো আপোনাৰ আমাৰ শো আছে 1টা বজাত আৰু এতিয়া বাজি আছে 12:50 12:50 কিন্তু কি কৰিম আইৰাক দাদু আৰু বুৰ লগত থৈ আহিছো তাৰ আহুতে আমাক দুটাক দেখিছে এতিয়া আহিব নিদিয়ে আৰু ভাল কথা হৈছে যে আমাৰ ওচৰতে সিনেমা হল আছে তাৰ কাৰণে মানে ইমান দৌৰা-দৌৰি লাগা নাই আৰু কিন্তু এইটো কি নাম আছিলে গ্ৰেন্ড সিনে নেকি যিয়ে নহওক আজি চাই আছো আৰু সিনেমা হল আহি পেলাই দেখিছো যে ইমান ধুনীয়াকে সজাই থৈ দিছে কি ভাল লাগিছে কাৰণ হেডনাখন জুবিনদাৰ বাৰ্থডে আছিলে আৰু যেতিয়া সিনেমাখন আৰম্ভ হ'ল কি কম আপোনালোকক মানে এক বুজাব নোৱাৰা অভিজ্ঞতা মাত্ৰ এটাই কথা কম জুবিনদা সদায় আমাৰ মাজত আছিলে আছে আৰু সদায় থাকিব জয় জুবিনদা সিনেমাখন চাম বুলি বহুত দিনৰ পৰাই ৰখি আছিলো আৰু আজি জুবিনদাৰ বাৰ্থডেও হয় চালো সিনেমাখন যাওঁতে ইমান ভাল লাগি আছিলে যে ইমান দিন পিছত মানে ৰখাৰ পিছত চাব পাই আছো কিন্তু এতিয়া মানে চাই পেলাই ইমান বেছি মনটো বেয়া লাগি আছে সেইটো আৰু মই ক'ব নোৱাৰো